নমস্কাৰ। আমি প্ৰায় ৰাতি ৰুটি খাওঁ আৰু সেই ৰুটিনো মই কেনেকৈ বনাইছোঁ তাকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ লৈছোঁ। অকণমান চাবচোন আপোনালোকে। এখন থালিত আটাখিনি উলিয়াই লওঁ। তাৰপিছত এইফালে পানী গৰম কৰি আছোঁ। আটাখিনি অলপ নিমখ মিহলাই লওঁ। এটা গিলাচেৰে উতলা পানী অলপ অলপকৈ লৈ আটাখিনিৰ লগত মিহলাই লওঁ। আটাখিনি ধুনীয়াকৈ মঠি ল'ম। তাৰপিছত মঠি থৈ দিয়া আটাখিনিত অলপমান মিঠাতেল মিহলাই সৰু এটা গামলাৰে ঢাকি থৈ দিম। আধা ঘণ্টামান থোৱাৰ পিছত আমি মঠি থৈ দিয়া আটাখিনিৰ পৰা সৰু সৰুকৈ লাড়ু বনাই ৰুটিবোৰ বনাই দিম। কেৰাহীত দিয়াৰ পিছত এনেকৈ কাগজৰ টুকুৰাৰে বা কাপোৰ অকণমান লৈ এনেকৈ হেঁচি দিলে ৰুটিটো ধুনীয়াকৈ ফুলি যায়।